চৰকাৰী কৰ্মচাৰীসকলৰ 18 মাহৰ ডিএ এৰিয়াৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে। যিহেতু কোভিড-19 মহামাৰীৰ সময়ছোৱাত কৰ্মচাৰী পেঞ্চনাৰৰ 18 মাহৰ ডিএ দিয়াৰ বন্ধ কৰি ৰখা হৈছিল আৰু শেহতীয়াভাৱে 3 ফেব্ৰুৱাৰীত পুনৰ লোকসভাত এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে। চৰকাৰ ফালৰ পৰা কি উত্তৰ দিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। লোকসভাত শ্ৰী আনন্দ ভদৌৰিয়াই প্ৰশ্ন উত্থাপন কৰিছে যে কোভিড-19ৰ সময়ত কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 18 মাহৰ ডিএ ভাত্তা ৰখা হৈছিল নে জব্দ কৰা হোৱা নাছিল। যদি আছে তেন্তে ইয়াৰ সবিশেষ আৰু চৰকাৰে ইয়াক জব্দ কৰাৰ কাৰণ। নম্বৰত চৰকাৰে চৰকাৰী কৰ্মচাৰীৰ ব্যয় নিশ্চিত কৰিবলৈ এই ডিএ এৰিয়াৰ মুকলি কৰি দিব নেকি আৰু তাৰ দ্বাৰা দেশৰ স্থবিৰ হৈ পৰা অৰ্থনীতি বৃদ্ধি কৰাত সহায় কৰিব নেকি। যদি আছে তেন্তে তাৰ সবিশেষ আৰু যদি নাই তেন্তে তাৰ কাৰণবোৰ জানিব বিচাৰিছিল। আৰু ইয়াৰ উত্তৰত বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পংকজ চৌধুৰীয়ে কয় যে 1-1-2020, 1-7-2020 আৰু 1-1-2021 তাৰিখৰ পৰা দিবলগীয়া কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী পেঞ্চনাৰৰ ডিএ ডিয়াৰনেছ ৰিলিফ 3টা কিস্তি নিচিহ্ন কৰাৰ সিদ্ধান্ত কোভিড-19ৰ প্ৰেক্ষাপটত লোৱা হৈছিল, যাৰ ফলত অৰ্থনৈতিক বিঘিনি ঘটিছিল, যাতে চৰকাৰী বিত্তৰ ওপৰত চৰকাৰী অৰ্থনীতিৰ ওপৰত হেঁচা কমি যায়। লগতে ডিএ দিয়াৰ মুকলি কৰাৰ সন্দৰ্ভত চৰকাৰৰ পৰা জনাইছে যে ডিএ দিয়াৰ মুকলি কৰি দিয়াৰ নহ'ব। লগতে 2020 চনত মহামাৰীৰ বিৰূপ আৰ্থিক প্ৰভাৱ আৰু চৰকাৰে গ্ৰহণ কৰা কল্যাণমূলক ব্যৱস্থাত বিত্তীয় সাহায্যৰ ক্ষেত্ৰত 2021 বিত্তীয় বৰ্ষৰ পিছত বিত্তীয় বৰ্ষৰ বিস্তাৰ ঘটিছিল। গতিকে ডিএ দিয়াৰৰ বকেয়া সম্ভৱপৰ বুলি গণ্য কৰা হোৱা নাছিল। আৰু এয়া আছিলে কৰ্মচাৰীসকলৰ 18 মাহৰ ডিএ দিয়াৰ সন্দৰ্ভত শেহতীয়া খবৰ। আৰু কৰ্মচাৰী পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।